Hello friends, আজি মই চিনাকি কৰাই দিব ওলাইছো মোৰ মামাৰ লগত। আহক মামা মুখেৰে শুনো মামাই ক'ত থাকে কি কৰে। আহক চিনাকি হওঁ মোৰ মামাৰ লগত। হেল্ল' এভৰিৱান, এয়া মোৰ হ'ল ডাঙৰ ভাগিন মিছ প্ৰিয়ংকা গগৈ। তাই এজনী খুব ভাল ইউটিউবাৰ, নতুনকৈ আহিছে এতিয়া। আৰু আশা কৰোঁ যে আপোনালোকে চবেই ভিডিঅ'বোৰ শ্বেয়াৰ, লাইকছ আৰু ভাল ভাল কমেণ্ট যাতে দিয়ে। তাই খুব সুন্দৰকৈ ভিডিঅ'বোৰ কৰে, খুব কষ্ট কৰে। তাই সৰুৰ পৰা এইবোৰ ছ'চিয়েল মিডিয়াত খুব আগ্ৰহ, যাতে আপোনালোকে খুব ছাপোৰ্ট যাতে কৰে। এতিয়া আহিছোঁ হালমাৰী বাগানত, চাওকচোন বাৰু বৰষুণ দি আছে ইয়াতে। আমি এনেকৈ ঘূৰি চাওঁ, পিছফালে চাওক, ভিউ চাওক। মই থাকোঁ বম্বেত, অলমষ্ট এতিয়া 20 years হৈ গ'ল তাতে। আৰু ৰিলায়েন্সত মই এতিয়া জেনেৰেল মেনেজাৰ পষ্টত কাম কৰি আছোঁ। আশা কৰোঁ আপোনালোকে এই ভিডিঅ'বোৰ খুব শ্বেয়াৰ কৰে, লাইক কৰে আৰু কমেণ্ট কৰে যাতে। ধন্যবাদ।